হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মধ্য বিদ্যালয়। আৰু আজি মই কি নকৰোঁ তাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আশা কৰিছোঁ আপোনালোকে ভালে কুশলে আছে, ময়ো ভালে কুশলে আছোঁ। আৰু আজি মই কাম বন আৰম্ভ কৰি দিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষলৈকে চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টো আপোনালোকে মন দিব বুলি মোৰ আশা থাকিল। আৰু আজি মই বাচন বৰ্তন মাজি ভাত পানী খাই বাচন বৰ্তন মাজিলোঁ। আৰু এতিয়া কাপোৰ কানিবোৰ ধুই দিছোঁ। আজি হৈছে শনিবাৰ। আৰু এতিয়া বিছনা কাপোৰ আৰু কাপোৰখিনি পিঠা কাপোৰখিনি মই ধুই ল'লোঁ আৰু এতিয়া ৰ'দত মেলি দিলোঁ। আৰু এতিয়া ঘৰ মচিবৰ কাৰণে মই গোবৰ আৰু মাটিখিনি মিক্স কৰিলোঁ। আৰু এতিয়া মই ঘৰখিনি গীৰ্জা ঘৰখিনি সাৰিলোঁ। আৰু এতিয়া মই মুচি হৈ গ'ল গীৰ্জা ঘৰখিনি। আৰু এতিয়া হৈছে বাৰাণ্ডাখিনি মুচিলোঁ। আজি এইখিনিয়ে মুচিম বাৰু। আৰু এইখিনি বাৰাণ্ডাখিনি মুচি লৈছোঁ। আৰু এইখিনি অকণমান যিহেতু খালী ঠাই আছে সেইকাৰণে তাতো মই মাটি দিলোঁ। আৰু এতিয়া অকণমান চোতালখিনিও মুচি দিলোঁ যিহেতু গোবৰ বাচি গৈছিলে। আৰু মই এতিয়া কাপোৰখিনি জাপি দিলোঁ, গা পা ধুলোঁ। আজি এতিয়া হৈছে 1টা বাজিলে, পিছবেলা হ'ল। এতিয়া কাপোৰখিনি জাপি থৈ দিয়াও আছিল আগৰ কাপোৰখিনি, তাকো মই আলনাত থৈ দিছিলোঁ। আৰু বাকচত সোমাব লগাও আছিলে কিছুমান কাপোৰ, তাকে বাকচতো সোমাই দিছোঁ মই। আৰু জোতাবোৰো ভৰাই থৈ দিছোঁ। আৰু এইটো হৈছে মই এম্ব্ৰইডাৰী কৰিবৰ কাৰণে মোৰ মেখেলা কিটটোত যোগ দি লৈছোঁ, যাতে এইখিনিৰ পৰা যাতে পাৰ নহয় সেইকাৰণে যোগ দিছোঁ স্কেল এটাৰ লগত। স্কেল নহয়, বাহিৰে স্কেল বনাইছোঁ, সেই স্কেলৰ লগতে মই আঁচিছোঁ। আৰু এতিয়া এইটো হৈছে পাউডাৰ ঘূৰা হয়, এইটোৰ লগতে মই যোগটো দি লৈছোঁ গোল গোলকৈ কাগজৰ লগত আঁকি লৈছোঁ। কাগজৰ লগত আঁকিলে যাতে ভুল হ'লেও পিছত দেখা পোৱা নাযায়, কলম লগত হ'লে দেখা পাই যায়, সেইকাৰণে মই এনেকৈ কৰিছোঁ। আৰু ফ্ৰেমটো এতিয়া খুৱাই লৈছোঁ মই। আৰু এনেকুৱা ভাল কাপোৰত এইবাৰে মই ট্ৰাই কৰিছোঁ। বেলেগ এনেই পুৰণা কাপোৰহে মই আগতে শিকিছিলোঁ। আৰু এতিয়াও মই ইমান ভালকৈ জনা নাই, তথাপিও মই কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে চাই থাকিব শেষলৈকে। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু মই প্ৰথম পৰা দেখাই দিছোঁ। প্ৰথমটো গোল গোল আকাৰেৰে মই বনাইছোঁ ফুলটো। এম্ব্ৰইডাৰী যিহেতু আপোনালোকে জানে চাগে, মই জানিছোঁ নাই কমেণ্ট কৰি জনাব। মই ইমান নাজানো, শিকিছোঁ। কাঠপিচৰ লগত ৰাখিছোঁ যিহেতু এইটো ৰাউণ্ডটো মই ভালকৈ চিনি পোৱা নাই, তথাপিও মই কৰি গৈছোঁ। আৰু এইটো কেমেৰাটো অহা নাই, আৰু মই স্পীড কৰি দিছোঁ যিহেতু স্পীড কৰিলে চাই ভাল লাগে, নহ'লে বৰিং লাগি যায়, সেইকাৰণে মই এনেকৈ স্পীড কৰি দিছোঁ। আৰু মই কলম লগত ডাঠকৈ আঁকি দিলোঁ, নহ'লে চিনি পোৱা অলপমান অসুবিধা হয়, বিজিটো সোমাবৰ কাৰণে অলপমান অসুবিধা হৈ যায়, চিনি পোৱা নাযায় যিহেতু আঁকাখিনি কাৰণে। আৰু সম্পূৰ্ণ 2টা হৈ গ'ল মোৰ। আৰু এতিয়া হৈ গৈছে, এয়া 3টা হৈ গ'ল, কিন্তু মাজত আৰু মই বেলেগ ৰং দিম বুলি ভাবিছোঁ। আৰু পিছলৈকে দেখাই যাই থাকিম। আজি এইখিনি কৰিছোঁ। আৰু এইটো হৈছে আবেলি নহয়, একেবাৰে গধূলি ভাত খাইছোঁ কাৰণে মই ৰেডি কৰোঁ। ভাত আছে, কিন্তু আঞ্জাখিনি বনাই লৈছোঁ। আজি সৰিয়হ শাক আৰু মাছ বনাম বুলি ভাবিছোঁ। এয়া একেবাৰে বইল কৰিছোঁ, তেল একেবাৰে মই ব্যৱহাৰ কৰা নাই চব। এতিয়া এনেকৈয়ে মই লৰাইছিলোঁ। এতিয়া মই আঞ্জাখিনিত নিমখ হালধি জোখমতে মই দি লৈছোঁ। আৰু এইখিনি আৰু লৰাই দিছোঁ, লৰাই এইখিনিয়ে হৈ গ'ল আঞ্জাখিনি। আৰু মই এতিয়া পানী দি ল'লোঁ। আৰু এতিয়া আঞ্জাখিনি উতলিছে, আঞ্জাখিনি অলপমান পাছত উতলাৰ পাছত এয়া মই মাছখিনি দি লৈছোঁ। সৰু মাছ হয়, আমাৰ গাঁৱৰে হয়, মায়ে বিচাৰিব গৈছিলে, তাকে বনাইছোঁ মই সৰিয়হ পাতৰ লগত। সৰিয়হ পাতটো আমি লগোৱা নাই বাৰু, খুৰীহঁতে লগাইছিলে, তাকে দেখিলে আছিলে যোৱাকালি, সেইকাৰণে মাছৰ বনাই দিছোঁ। আৰু এতিয়া মোৰ আঞ্জাখিনি হৈ গ'ল, নহৰু আৰু জলকীয়া দিলোঁ যিহেতু মোৰ আঞ্জা হৈ গ'ল। আৰু
আজিৰ ভিডিঅ'টো এইখিনি থাকিল। সকলোকে শ্বেয়াৰ বহুত ধন্যবাদ আৰু নেক্সট ভিডিঅ' লগ পাম। তেনেহ'লে আজিলৈ বাই বাই, ধন্যবাদ।